আজিৰ ভিডিঅ'টোত আমি জানো আহক যোৰহাট লোকসভা সমষ্টিৰ সম্পূৰ্ণ বিৱৰণী আৰু সম্পূৰ্ণ সাংসদৰ ইতিহাস। ইয়াৰ আগতে আমি গুৱাহাটী, নগাঁও, কলিয়াবৰ সমষ্টিৰ সম্পূৰ্ণ বিৱৰণী আৰু সম্পূৰ্ণ ইতিহাস সম্পৰ্কে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপুনি যদি এই ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে এই ভিডিঅ'টোৰ তলত থকা ডেছক্ৰিপশ্যন বক্সত আপুনি এটা লিংক পাব। এই লিংকটোত ক্লিক কৰি এই ভিডিঅ'সমূহ আপুনি চাব পাৰিব। এতিয়া আমি পোনে পোনে যাওঁ যোৰহাট লোকসভা সমষ্টিলৈ। যোৰহাট লোকসভা সমষ্টিটো সম্পূৰ্ণ 10টা বিধানসভা সমষ্টিৰে গঠিত এটা লোকসভা সমষ্টি। এই সমষ্টিটোৰ ভিতৰত অন্তৰ্গত বিধানসভা সমষ্টিসমূহ হৈছে যোৰহাট বিধানসভা সমষ্টি, তিতাবৰ, মৰিয়নি, তিয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰী, থাউৰা আৰু শিৱসাগৰ। এতিয়া আমি জানো আহক যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এই বিধানসভা সমষ্টিসমূহ কাৰ কাৰ দখলত আছে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট বিধানসভা সমষ্টিত বৰ্তমান বিজেপি দখলত আছে আৰু বৰ্তমান সেই সমষ্টিটোৰ বিধায়কজনৰ নাম হৈছে হিতেন্দ্ৰনাথ গোস্বামী। 2 নম্বৰত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিটো বৰ্তমান কংগ্ৰেছ দলৰ দখলত আছে আৰু বৰ্তমান এই সমষ্টিৰ বিধায়কজনৰ নাম হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। ইয়াৰ পাছতে 3 নম্বৰত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আন এক বিধানসভা সমষ্টিটো হৈছে মৰিয়নি। বৰ্তমান এই মৰিয়নি বিধানসভা সমষ্টিটো কংগ্ৰেছ দলৰ দখলত আছে আৰু এই সমষ্টিৰ বৰ্তমান বিধায়কজনৰ নাম হৈছে ৰূপজ্যোতি কুৰ্মী। তাৰ পাছতে 4 নম্বৰত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আন এক বিধানসভা সমষ্টিটো হৈছে তিয়ক। বৰ্তমান সেই সমষ্টিটো AJP দলৰ দখলত আছে আৰু সেই সমষ্টিৰ বৰ্তমান বিধায়িকাগৰাকীৰ নাম হৈছে ৰেণুপমা ৰাজখোৱা। ইয়াৰ পাছতে 5 নম্বৰত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আন এক বিধানসভা সমষ্টিটো হৈছে আমগুৰি। বৰ্তমান আমগুৰি বিধানসভা সমষ্টিটো AJP দলৰ দখলত আছে আৰু বৰ্তমান এই সমষ্টিৰ বিধায়কজনৰ নাম হৈছে প্ৰদীপ হাজৰিকা। ইয়াৰ পাছতে 6 নম্বৰত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আন এক বিধানসভা সমষ্টিটো হৈছে নাজিৰা বিধানসভা সমষ্টি। বৰ্তমান নাজিৰা বিধানসভা সমষ্টিটো কংগ্ৰেছ দলৰ দখলত আছে আৰু এই সমষ্টিৰ বৰ্তমানৰ বিধায়কজনৰ নাম হৈছে দেৱব্ৰত শইকীয়া। 7 নম্বৰত এই লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিটো হৈছে মাহমৰা। বৰ্তমান এই সমষ্টিটো বিজেপি দলৰ দখলত আছে আৰু এই সমষ্টিৰ বৰ্তমানৰ বিধায়কজনৰ নাম হৈছে যোগেন মোহন। 8 নম্বৰত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আন এক বিধানসভা সমষ্টিটো হৈছে সোণাৰী। বৰ্তমান এই সমষ্টিটো বিজেপি দলৰ দখলত আছে আৰু এই সমষ্টিৰ বৰ্তমানৰ বিধায়কজনৰ নাম হৈছে তপন গগৈ। ইয়াৰ পাছতে 9 নম্বৰত যোৰহাট লোকসভা সমষ্টিৰ আন এক অন্তৰ্গত বিধানসভা সমষ্টিটো হৈছে থাউৰা। বৰ্তমান থাউৰা সমষ্টিটো বিজেপি দলৰ দখলত আছে আৰু এই সমষ্টিৰ বৰ্তমানৰ বিধায়কজনৰ নাম হৈছে কুশল দেউৰী। আৰু 10 নম্বৰত শেষত এই সমষ্টিৰ অন্তৰ্গত আন এক বিধানসভা সমষ্টিটো হৈছে শিৱসাগৰ। বৰ্তমান শিৱসাগৰ সমষ্টিটো কংগ্ৰেছ দলৰ দখলত আছে আৰু এই সমষ্টিৰ বৰ্তমানৰ বিধায়কজনৰ নাম হৈছে প্ৰণৱ গগৈ। গতিকে এয়াই হৈছে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ সম্পূৰ্ণ বিৱৰণী। এতিয়া আমি জানো আহক যোৰহাট লোকসভা সমষ্টিৰ সম্পূৰ্ণ সাংসদৰ ইতিহাস। অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা যোৰহাট লোকসভা সমষ্টিটোত কোনটো দলে নিৰ্বাচন জয়ী কৰিছে আৰু কোনে কোনে এই সমষ্টিটোৰ পৰা সাংসদ হৈছে এই সম্পৰ্কে সম্পূৰ্ণকৈ জানো আহক। যোৰহাট লোকসভা সমষ্টিৰ পৰা 1951 চনত প্ৰথম সাংসদ হিচাপে নিৰ্বাচিত হয় দেৱেশ্বৰ শৰ্মা আৰু তেওঁ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী। ইয়াৰ পাছতে 1957 চনত এই সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় মফিদা আহমেদ আৰু তেওঁ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী। ইয়াৰ পাছতে এই সমষ্টিটোৰ পৰা 1962 আৰু 1967 চনত সাংসদ হিচাপে নিৰ্বাচিত হয় ৰাজেন্দ্ৰনাথ বৰুৱা আৰু তেওঁ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী। ইয়াৰ পাছতে যোৰহাট লোকসভা সমষ্টিটোৰ পৰা 1971 আৰু 1977 চনত সাংসদ হিচাপে নিৰ্বাচিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। তাৰ পাছতে 1986 চনত এই সমষ্টিটো পৰাগ চলিহাদেৱে সাংসদ হিচাপে নিৰ্বাচিত হয় আৰু এইবাৰ তেওঁ দল আছিল অসম গণ পৰিষদ। ইয়াৰ পাছতে এই সমষ্টিটো এক উল্লেখযোগ্যভাৱে 1991, 1996, 1998, 1999, 2004 চন আৰু 2009 চনত এক সম্পূৰ্ণ 23 বছৰ কাৰ্যকালৰ সাংসদ হিচাপে নিৰ্বাচিত হয় এই সমষ্টিটোৰ পৰা বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া আৰু তেওঁ নিৰ্বাচন খেলা দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। ইয়াৰ পাছতে এই সমষ্টিটোৰ পৰা 2014 চনত সাংসদ হিচাপে নিৰ্বাচিত হয় কামাখ্যা প্ৰসাদ তাছা আৰু কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্বাচন খেলা দল আছিল ভাৰতীয় জনতা পাৰ্টি। গতিকে এয়াই হ'ল যোৰহাট লোকসভা সমষ্টিৰ সম্পূৰ্ণ সাংসদৰ ইতিহাস। এতিয়া আমি জানো আহক যোৰহাট লোকসভা সমষ্টিটো লাষ্ট ইলেকশ্যন অৰ্থাৎ 2014 চনৰ নিৰ্বাচনত কোনটো দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু কোনটো দলে কিমানটা ভোট পাবলৈ সক্ষম হৈছিল এয়া সম্পূৰ্ণকৈ জানো আহক। যোৰহাট লোকসভা সমষ্টিটোত 2014 চনত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল বিজেপি দল, কংগ্ৰেছ দল, AJP দল আৰু CPI আৰু তাৰে বিজেপি দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিজয় কৃষ্ণ সন্দিকৈ
আৰু AGP দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰদীপ হাজৰিকা আৰু লগতে CPI দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল দ্ৰুপদ বৰগোহাঁই। আৰু 2014 চনত এই সমষ্টিত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলৰ প্ৰাৰ্থীসমূহে ভোট পাইছিল এনেদৰে: কামাখ্যা প্ৰসাদ দেশাই লাভ কৰিছিল 4,56,420টা ভোট, বিজয় কৃষ্ণ সন্দিকৈয়ে লাভ কৰিছিল 3,54,000 ভোট, প্ৰদীপ হাজৰিকাই লাভ কৰিছিল 44,626টা ভোট আৰু দ্ৰুপদ বৰগোহাঁই লাভ কৰিছিল 28,930টা ভোট। আৰু এই সমষ্টিত 2014 চনৰ লোকসভা নিৰ্বাচনত 9টা অৰ্থাৎ 9 অফ দ্য এবভ বুটামটোত ভোট গৈছিল 14,648টা ভোট। গতিকে এয়াই হৈছে যোৰহাট লোকসভা সমষ্টিৰ সম্পূৰ্ণ বিৱৰণী আৰু সম্পূৰ্ণ ইতিহাস। আজিৰ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আমি অসমৰ আন লোকসভা সমষ্টিবোৰৰ বিষয়ে আপোনালোকক জনাম। আজিৰ ভিডিঅ'টো ভাল পালে এটা লাইক নিশ্চয় কৰিব আৰু পৰৱৰ্তী সময়ত আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।